হে বন্ধুসকল মোৰ নাম লাকি আৰু আপোনালোকে চাই আছে লাকি টেকনিকেল আসাম নামৰ চেনেলটো। হে বন্ধুসকল আপোনালোকে জানে যে টিকটক বেন হৈছে আৰু টিকটক বেন হোৱাৰ পিছত স্নেক ভিডিঅ' এপটো বহুত পপুলাৰ হৈছে আমাৰ ইণ্ডিয়াত। তো বন্ধুসকল স্নেক ভিডিঅ'ৰ আপোনাৰ মোবাইল নম্বৰ কেনেকৈ লিংক কৰিব মই আজি সেইটো দেখাই আছোঁ। চ' বন্ধুসকল আপুনি কি কৰিব, নিজৰ প্ৰফাইলত যাব, যোৱাৰ পিছতে বন্ধুসকল ইয়াতে কি কৰিব, ওপৰত নিশ্চয় দেখিব পাৰিছে এইটো ছেটিং যিটো আছে আপোনাৰ, এইটো ছেটিঙত ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে বন্ধুসকল ইয়াতে যিটো আছে ফোন নাম্বাৰ বুলি ইয়াতে ক্লিক কৰিব লাগিব, ফোন নাম্বাৰ লিংক ইয়াতে ক্লিক কৰিব বন্ধুসকল। ক্লিক কৰাৰ পিছতে ইয়াতে আপোনাৰ ফোন নাম্বাৰটো দি দিব, মই ইয়াতে দি আছোঁ বন্ধুসকল। ফোন নাম্বাৰ দিব আৰু তাৰপিছত পাছৱাৰ্ড দিব লাগিব। পাছৱাৰ্ড কেনেকৈ দিব, পাছৱাৰ্ড আপোনাৰ ৱাৰ্ড হ'ব লাগিব 6টাৰ ওপৰত আৰু 16টাৰ ভিতৰত। তো মই পাছৱাৰ্ডটো দি দিওঁ, পাছৱাৰ্ডটো মই দি আছোঁ বন্ধুসকল। পাছৱাৰ্ড দিয়াৰ পিছত ইয়াতে কি কৰিব, ইয়াতে যিটো আছে গেট কোড ইয়াতে ক্লিক কৰিব লাগিব, ক্লিক কৰাৰ পিছত বন্ধুসকল ইয়াতে এটা OTP আহিব, ভেৰিফিকেশ্যন কোড, সেইটো ইয়াতে দিব লাগিব বন্ধুসকল। এতিয়া অহা নাই, মই দেখাই আছোঁ, এতিয়া আহি পোৱা নাই বন্ধুসকল। আহিছে, মই ইয়াতে দি আছোঁ 5299 ভেৰিফিকেশ্যন কোডটো হয় 5299। ইয়াতে আকৌ ইয়াতে ক্লিক কৰি দিব, অ'কে মাৰিলে হৈ যাব বন্ধুসকল। আপোনাৰ ইয়াতে মোবাইল নম্বৰটো লিংক হৈ গৈছে। আৰু যদি এতিয়া চেঞ্জ কৰিব বিচাৰিছে তেনেহ'লে ইয়াতে চেঞ্জত ক্লিক কৰি চেঞ্জ কৰিব পাৰে। তো বন্ধুসকল আজিৰ ভিডিঅ'টো এইখনতে। মোৰ চেনেলত জেনুইন টেক ভিডিঅ' পাই থাকিব। চ' মোৰ চেনেলত যদি প্ৰথমবাৰ হৈ থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে কি কয় এইটোক বেল আইকনটো প্ৰেছ কৰিব। চ' বন্ধুসকল আজিৰ ভিডিঅ'টো এইখনতেই। চ' বাই।